নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ পেজটোলৈ আৰু যদি ইউটিউবত চাইছে আমাৰ চেনেলটোলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমিও ইয়াতে ভালে আছোঁ বৰ্তমানলৈকে। আৰু আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ দিনৰ ভাগৰ সময়, 1টা বাজিছে দিনৰ, আৰু 2টা বজাত ল'ৰাটো পাইহি। তাৰ আগে আগে মই খানা বহাইছোঁ। একচুৱেলি আজি ৰাতিপুৱা কি হ'ল, অকণমান উঠোঁতে মোৰ আজি লেট হৈ গ'ল, গাটো ঠিক মানে ভাল নাছিলে ৰাতি, সেইকাৰণে অকণমান দেৰি হ'ল শুওঁতে, আৰু উঠোঁতে অকণমান দেৰি হ'ল বাবে মই আজি লাঞ্চ নবনালোঁ হাজবেণ্ডৰ, তেওঁ তাতেই খাইছে আজি অফিচতে। আৰু এতিয়া অকল মোৰ আৰু অস্কাৰৰ বাবে বনাইছোঁ, দালি ভাতকেইটাই বনাইছোঁ, আৰু লগতে আলু বইল কৰি থৈছিলোঁ, আলু পিটিকা, দালি ভাত তেনেকৈ খাম আজি ল'ৰাটোৱে আৰু মই। সেইটোৰ কাৰণে আৰু ৰাতিপুৱা সময়ত আজি ঢেৰ কাপোৰ ধুব লগা আছিলে, গোটেই কাপোৰ কানিবোৰ ধুই দেখিছেনে একদম ৰ'দ এনেকুৱাকৈ ওলাইছে ন। দুয়োফালৰ বেলকানিতে আজি কাপোৰ ধুইছোঁ, ফুড মেটবোৰ ধুইছোঁ, লগতে এই প্লাণ্টছবোৰ অকণমান পানী চানি দিলোঁ। আৰু এতিয়া এইখিনি সময়ত মই বৰ ভাল পাওঁ বাহিৰত চাই যে, মানে কি হয় ঠাণ্ডা বতাহ দি থাকে আৰু লগতে ৰ'দ থাকে, বেলকানিত ওলাইও ভাল লাগে। আৰু এয়া জলকীয়া কেইজোপা মই কাটি দিছিলোঁ, এতিয়া আকৌ ধুনীয়াকৈ ওলাইছে, একদম গুৰিতে কাটিছিলোঁ মানে। আৰু এইজোপা দেখিছেনে, এইজোপা হৈছে পাণ, আৰু তাৰ আগৰজোপা হৈছে ভোট জলকীয়া, ধুনীয়াকৈ হৈছে। আৰু এতিয়া স্প্ৰিং অনিয়ন লগাইছিলোঁ দুটামান, এয়াও হৈছে। পুদিনাখিনি কিয় জানো বেয়া হৈ গ'ল। আৰু তেনেকুৱাতে আহি পালে, আনিবলৈ গৈছিলোঁ, আৰু এয়া আহি পোৱাৰ পাছতে এতিয়া একদম ভাগৰে যুগৰে আহিছে ল'ৰাটো, দেখিছেনে অৱস্থা নাই, কাপোৰে কানিয়ে ইমান লেতেৰা হৈ আহে ন, গোটেই সেইবোৰ ধুওঁতেই এতিয়া আধা ঘণ্টামান গুচি যায়। এতিয়া তাৰ অহাৰ পিছত ইয়াক এটা গা পা ধুৱাই দিওঁ। ৰাতিপুৱা কি হয়, ৰাতিপুৱাও ধুই যায় আৰু আহি উঠিও ধুব লগা হয়, মানে কি হয় ঘামি থাকে, আৰু তাক যদি কওঁ বোলে ধুব নাপায়, নাই সি নামানে। তাৰপিছত আনি উঠি তাক খুৱাই বোৱাই শুব দিলোঁ, শুলে, টিভি চাইছে। তাৰপিছত এতিয়া পঢ়ুৱালোঁ, আৰু এতিয়া আহিছোঁ কিচেনলৈ ৰাতিৰ খানা বনাবলৈ। হাজবেণ্ড অফিচৰ পৰা আহোঁতে ঢেৰ চব্জি কিবাকিবি লৈ আহিলে, লগতে মাছৰুম আনিলে। মই ভাবিলোঁ মাছৰুমৰ ৰেচিপি এটা দিওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, মই বনামেই যিহেতু, সেয়ে আজি এতিয়া বনাব লৈছোঁ মটৰ মাছৰুম মছলা। মই কেনেকৈ বনাওঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। এয়া দেখিছে প্ৰথমতে মাছৰুমখিনি ধুই লৈছোঁ, অকণমান মাটি মাটি টাইপৰ থাকে ন, সেইখিনি ধুই লৈছোঁ ধুনীয়াকৈ, 3-4বাৰমান ভালকৈ ধুই লোৱাৰ পাছত এয়া পানীত তিয়াই থৈছিলোঁ অকণমান সময়। তাৰ পাছতে কি কৰিম, এতিয়া এই মাছৰুমখিনি মই অকণমান সময় বইল কৰিম, মানে তাৰ যিখিনি পানী থাকে ন, মই সেই স্মেলটো অকণমান ভাল নাপাওঁ যদি কেঁচাই কেঁচাই দিয়া যায়। মই অকণমান ব্লাঞ্চ কৰি দিওঁ, মানে অকণমান নিমখ দি কিনে ভালকৈ উতল অহালৈকে মই তাক বইল কৰোঁ। কৰি উঠি পানীখিনি ড্ৰেইন হ'বলৈ দিওঁ, লগতে এয়া গাখীৰ গৰম কৰি থৈছোঁ। এতিয়া এই গাখীৰখিনি ধুনীয়াকৈ যদি গৰম কৰি ৰাতি ফ্ৰিজত থোৱা যায়, ৰাতিপুৱা খুব ধুনীয়া খৰ লাগি থাকে, আৰু সেই খৰখিনি এক্সট্ৰাকৈ থৈ দিওঁ। এয়া হ'ল মাছৰুম বইল হ'ল, লগতে মই মটৰখিনিও বইল হ'বলৈ দিছিলোঁ। দেখিছে কেঁচা মটৰ, আপোনালোকে যদি ফ্ৰ'জেন মটৰ লয় বইল কৰিবলৈ একদম প্ৰয়োজন নাই, মানে কি হয় কেঁচা মটৰটো অকণমান কুকিং টাইমটো বেছি লৈ যায়, সেইকাৰণে আগতীয়াকৈ মই বইল কৰি দিওঁ। এতিয়া বইল কৰি থোৱা মাছৰুমখিনি ধুনীয়াকৈ হাফকৈ কাটি ল'ম। আপোনালোকে নাকাটাকৈও দিব পাৰে, কিন্তু কাটিলে কি হয় ভিতৰলৈকে মছলাটো যায় যে, খুব ভাল লাগে খাবলৈ। আৰু এয়া মটৰখিনিও 80% মান কুক কৰি লৈছোঁ। এতিয়া মই মছলাৰ বেছটো ৰেডি কৰিম। বেছটো ৰেডি কৰিবৰ বাবে কেৰাহীত দিছোঁ তেল, আপোনালোকে ঘি বা বাটাৰ নিজৰ ইচ্ছামতে দিব পাৰে, কিন্তু তেল দিলেও খুব ধুনীয়া লাগে খাবলৈ। তাতে দিছোঁ জিৰা, নহৰু, আদা আৰু কাজু, এই একেইখিনি সময়তে একেলগে দিম। সেইখিনি অকণমান ফ্ৰাই কৰি উঠি 2 মিনিটমান, তাৰ পাছতে এয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি এতিয়া অকণমান কালাৰ ট্ৰান্সলেশ্যন হোৱালৈকে ভাজি ল'ম। এয়া দেখিছে অকণমান কালাৰ ট্ৰান্সলেশ্যন হৈছে, লগতে অকণমান কুকিং প্ৰচেছটো সোনকালে হওক বুলি মই নিমখখিনিও দি দিছোঁ। নিমখখিনি দি হোৱাৰ পাছত ইয়াতে শুকান জলকীয়া এটা দিব, কেঁচা জলকীয়াও দিব পাৰে, নিজৰ ইচ্ছাৰ ওপৰত ডিপেণ্ড কৰে। শুকান জলকীয়া দি উঠাৰ পাছত ডাঙৰকৈ কাটি থোৱা বিলাহী দিছোঁ। ডাঙৰ চাইজৰ লৈছিলোঁ সেইকাৰণে এটাই দিছোঁ, মিডিয়াম চাইজৰ ল'লে 2টা দিব লাগিব, মই ডাঙৰ লৈছিলোঁ। চ' এইখিনি এতিয়া ভালকৈ ফ্ৰাই কৰিম, মানে এই গোটেই মছলাখিনি ভালকৈ সিজিব লাগিব, তেতিয়ালৈকে আমি ইয়াক কুক কৰিব লাগিব। এতিয়া ইয়াতে মছলাখিনি দি দিছোঁ। মছলাখিনি পাছতো দিব পাৰি, কিন্তু এনেকুৱা সময়তে বেছটো তৈয়াৰ কৰোঁতে দিলে একেলগে গোটেইখিনি ব্লেণ্ড হৈ যায় যে, ধুনীয়া হয়। চ' ইয়াতে দিছোঁ হালধিৰ গুড়ি আৰু ধনিয়াৰ গুড়ি অকণমান বেছিকৈ দিম। তাৰ পাছতে ইয়াতে দিম আধা চামুচ জিৰাৰ গুড়ি, লগতে অকণমান পানী। গোটেই মছলাখিনি দিয়াৰ পাছত অকণমান পানী দিব লাগে, নহ'লে লাগি ধৰে যে, সেইকাৰণে পানীটো দিলে মানে গোটেই বেলেঞ্চ হৈ থাকে, লাগিও নধৰে, ধুনীয়াকৈ সিজিব। চ' সেইখিনি এতিয়া মিক্স কৰি দিছোঁ, আৰু ঢাকোন লগাই এতিয়া ইয়াক মই অতি কমেও 3-4 মিনিট সিজিবলৈ দিম। ভালকৈ সিজিব লাগিব, মানে যিখিনি বিলাহী দিছোঁ বিলাহীখিনি একদম ভালকৈ কুক হ'ব লাগিব, সেইখিনি সময়লৈকে আমি ইয়াক ঢাকোন লগাই সিজিবলৈ দিম।
সো এয়া দেখিলে মছলাখিনি ধুনীয়াকৈ সিজিছে আৰু এতিয়া মিক্সিৰ জাৰ এটা ল'ম গৰমে গৰমেও নিদিব মই গৰমে দিছোঁ কিন্তু ওপৰৰ পৰা অকণমান ঠাণ্ডা পানী দি দিছোঁ অকণমান ঠাণ্ডা হ'বলৈ দিব তাৰপাছতে ধুনীয়াকৈ এটা ব্লেণ্ড কৰি ল'ব ধুনীয়া এটা পিউৰি ৰেডি কৰিব সেই একেখন কেৰাহীতে তেল অকণমান দিছোঁ তাতে দিছোঁ তেজপাত আৰু লগতে এই মছলাখিনি যে তৈয়াৰ কৰিছিলোঁ সেইখিনি গোটেইখিনি দি দিছোঁ পেষ্টখিনি আৰু এতিয়া ইয়াক ধুনীয়াকৈ কুক কৰি লোৱাৰ আগতে অকণমান 1 পিঞ্চ মই চেনি দিছোঁ চেনিখিনি দিলে কি হয় গোটেই ফ্লেভাৰখিনি বেলেঞ্চ হয় কাৰণ আমি বিলাহী দিছোঁ মছলা দিছোঁ নিমখ দিছোঁ এই গোটেইখিনি মছলা বেলেঞ্চ হ'বৰ বাবে আমি অকণমান চেনি দিম আৰু লগে লগে বইল কৰি থোৱা মটৰখিনি দিম মটৰখিনি একচুৱেলি অকণমান 80% মানেহে কুক হৈছিলে সেইকাৰণে মই আগতীয়াকৈ মটৰখিনি দি ঢাকোন লগাই গোটেই গ্ৰেভিখিনিৰ লগত সিজিবলৈ দিম এয়া দেখিছে ঢাকোন লগাই অতি কমেও মই 4-5 মিনিটমান সিজালোঁ আৰু এয়া ধুনীয়াকৈ মছলাখিনি ৰেডি হৈছে একেখিনি সময়তে আপোনালোকে এতিয়া ইয়াতে যে বইল কৰি থৈছিলোঁ মই মাছৰুমখিনি দি দিব মাছৰুমখিনি দিয়াৰ পাছত ধুনীয়াকৈ কোট কৰি দিম গোটেই মছলাখিনিৰ লগত আৰু এতিয়া এইখিনি সময়তে আপোনালোকে নিজৰ গ্ৰেভিৰ কনসিষ্টেন্সিটো মেনেজ কৰি ল'ব কিমান আপোনাক জুলীয়া লাগে বা কিমান ঠিক লাগে যদি ৰুটিৰ লগত সাৰ্ভ কৰিব এনেকুৱাতে নমাই দিব লাগিব আৰু যদি আপুনি ভাতৰ লগত বা পোলাওৰ লগত দি আছে তেন্তে অকণমান ৰানি হ'লে ভাল লাগে জোলখন সো এয়া মই এইখিনি অকণমান নিজৰ কনসিষ্টেন্সি হিচাপত পানী দিলোঁ আৰু ঢাকোন লগাই ধুনীয়াকৈ সিজালোঁ অলৰেডি কুক হৈ আছে মাছৰুম বেছি সময় সিজোৱাৰ দৰকাৰেই নাই এয়া আমাৰ চব্জিখন একদম ৰেডি সো ইয়াৰে ওপৰৰ পৰা অকণমান কচুৰি মেথি ক্ৰাছ কৰি দি দিব আৰু লগতে অকণমান ঘি দি দিব খুব ধুনীয়া লাগে খাবলৈ আজিৰ এই ৰেচিপিটো কেনেকুৱা পালে মোৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি বেছিকৈ ভাল পালে শ্বেয়াৰ কৰি দিব নতুনকৈ যদি আহিছে আমাৰ পেজটোলৈ ফ'ল' কৰি দিব যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ